পৰম শ্ৰদ্ধাৰ বিহুমূলীয়া ৰাইজ, পোনপ্ৰথমে আপোনালোকৰ জয় জয়তে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু আন্তৰিকতাৰ কামনা কৰিলোঁ। আজি চেনিয়ালপাৰা কালচাৰেল ইউনিট আৰু পুথিভঁৰালৰ সৌজন্যত ৬৮ সংখ্যক ৰঙালী বিহু উদযাপনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। এই দ্বিতীয় দিনৰ কাৰ্যসূচীত আপোনালোকে উপভোগ কৰিবলৈ পাব বিভিন্ন ধৰণৰ খেল ধেমালি, লগতে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান, লগতে মুকলি বিহুৰ আকৰ্ষণীয় অনুষ্ঠান। আজিৰ বিশেষ আকৰ্ষণীয় খেল, যিসকল খেলুৱৈয়ে খেলিম বুলি ভাবি আছে, সেইসকল খেলুৱৈক আমি স্কুলৰ পিছৰ ফিল্ডলৈকে যাবলৈকে অনুৰোধ জনোৱা হ'ল। আজিৰ খেল বিশেষ আকৰ্ষণীয় খেল। আজিৰ খেল বেজীৰ ফুফত সূতা ভৰোৱা। আহক সকলোৱে মিলিজুলি খেল উপভোগ কৰোঁ। ধন্যবাদ। আমি বিহুৰ আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু কিছু সময়ৰ পিছতে আমি চিন্তাংকন প্ৰতিযোগিতা আৰম্ভ কৰিম।